ৰাতিপুৱাৰ চাহকাপ খাব লৈছোঁ। লাল চাহ, চেনি নিদিয়া লাল চাহৰ লগত ৰসগোল্লা খোৱাৰ সোৱাদেই বেলেগ, বহুতেই ভাল লাগে মোৰ খাই। আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব হা। এয়া ৰসগোল্লা মই লাল চাহৰ লগত মানে চেনি নিদিয়া লাল চাহৰ লগত লৈ লৈছোঁ এয়া ৰসগোল্লা। এয়া এতিয়া চাহ খাই আহিয়ে এয়া দেখিছে নহয় ৰ'দত কাপোৰ দি দিলোঁ। এয়া পাপাই ধান ৰ'দত দিলে। এয়া বহুত দিনৰ মূৰত যিহেতু ৰ'দটো ওলাইছে, কেইবাদিনো বৰষুণ দি আছিলে, সেইবাবে এতিয়া ৰ'দটো ইমান ধুনীয়াকৈ ওলাইছে, সেইকাৰণে সকলোবোৰ বস্তুৱে উলিয়াই দিছোঁ। এয়া বৰষুণত তিতি আছিলে সেইবাবে এই টাবকেইটাও উলিয়াই দিলোঁ। এয়া ফুলখিনি কিমান ধুনীয়াকৈ ফুলি আছে, আজি ৰ'দটো পাই তাহাঁতি ইমানেই ভাল পাইছে। চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে ইয়াত এই টাবটোত। আজি ৰ'দটো পাই ফুলখিনি ইমান ভাল লাগিছে। চাওকচোন আমাৰ ফুলখিনিকে মানে আগফালে থকা ফুলখিনি অলপ টাবত থকা ফুলখিনি অলপ দেখাই দিছোঁ হা। বহুত ধুনীয়াকৈ ফুলি আছে মানে। বহুত দিন যিহেতু বৰষুণ দি আছিলে, আজি ৰ'দটো পাই তাহাঁতি একদম মানে নাচি আছে আৰু একদম। ক'ত আছে? বজাৰলৈ যিহেতু ওলোৱা নাই, ওলাম আৰু এতিয়া ভাত পানী খাই আজৰি হৈ ৰুমলৈ আহিছোঁ। এতিয়া ওলাই লওঁ আৰু বজাৰলৈ বুলি ৰেডি আপোনালোকক দেখাই আছোঁ। এই কাপোৰযোৰ ওলোৱাই আছিলে, যিহেতু ঘৰৰ পৰা কালি আহিছোঁ সেইবাবে ওলোৱাই আছিলে, এযোৰকে পিন্ধি ল'লোঁ। বেলেগ আৰু উলিয়াই ল'বলৈ মন নগ'ল আৰু ইয়াকে পিন্ধি ল'লোঁ আৰু এতিয়া ৰেডি হৈ গ'লোঁ। এতিয়া যাম আৰু এতিয়া কি বজাৰটো আপোনালোকক দেখাই যাম। বজাৰলৈ আমি ওলাই আহিছোঁ 4:30মান বজাত। এয়া বজাৰ পাওঁহি মানে 5টামানেই বজিব এতিয়া। এয়া পাইছোঁহি বজাৰ, ইমান ভিৰ চাওকচোন, বজাৰ চবফালে পাৰ্কিঙে, গাড়ীৰ কিমান ভিৰ। এয়া এতিয়া কাপোৰৰ বজাৰ কৰিবলৈ আহিছিলোঁ, যিহেতু আমি এয়া এতিয়া কাপোৰৰ বজাৰ পালোঁহি। এয়া এতিয়া চাইছোঁ আৰু মায়ে চাই আছে। কাপোৰ যিহেতু লোৱা হৈ গ'ল, মেখেলা চাদৰ কেইযোৰমান এয়া এতিয়া সোমালোঁ বিশালত। ইয়াত সৰু সুৰা দুটামান ল'বলৈ আছিলে, এয়া এতিয়া ৰৈ আছোঁ। ইমান ভিৰ নহয়, এয়া ৰৈ আছোঁ আৰু বিল দিবলৈ। এয়া মাৰ্কেটৰ পৰা ওলাই আহিয়ে দেখিছে নহয় ইমান আন্ধাৰ হ'ল, যিহেতু আমি আহিছিলোঁ দেৰিকৈ পাৰোঁ। এয়া এতিয়া আন্ধাৰেই হৈ গ'ল। এতিয়া ল'ব লৈছোঁ চাট, পাপৰি চাট অলপ লৈ লওঁ, খাই গৈ থাকিম আৰু গাড়ীতে বহি খাই যাম আৰু। এতিয়া লৈ লৈছোঁ।
এয়া লৈ আহিলোঁ পাপৰি চাট। এয়া দেখিছে নহয়, এখন খালোৱেই মই। বহুত মজা লাগে আৰু খাই, দৈ দি দিলে লগতে। এয়া এতিয়া খাই লওঁ। এয়া এতিয়া ঘৰ পালোহি কেতিয়াবাই বাৰু। এতিয়া ডিনাৰৰ কাৰণে বনাব লৈছোঁ। এয়া চিকেনখিনিৰ লগত মই এয়া দি দিলোঁ পিঁয়াজ, তেল কিবা কিবি সানি দিলোঁ আৰু ৰেড চিলি পাউডাৰ, জিৰা, ধনিয়া অলপ সানি মেলি এয়া এতিয়া মেৰিনেট কৰি থৈ দিম। এইখিনি হৈছে লোকেল চিকেন। মই এদিন দেখাইছিলোঁৱেই, সেইদিনাখন নিচিনা অকণমান মানে বনাব লৈছোঁ, কিন্তু আজি দিয়া নাই দৈ। আগৰ ভিডিঅ' এটাত মই মানে বনাইছিলোঁ মানে এনেকৈ, তো আজি মই ইয়াত অকল দৈ দিয়া নাই। তাৰপিছত কেনেকৈ বনাওঁ আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈ। এইখিনি এতিয়া ফ্ৰিজত অলপ ভৰাই থৈ দিওঁ, তাৰপিছত বনাম আৰু। এয়া এতিয়া বনাই আছোঁ নিৰামিষ চব্জি। ইয়াৰ লগত দাইলো পাতি থৈছোঁ। এয়া ভাজি হৈ গৈছে আৰু হ'ল আৰু, নমাই দিম এতিয়া। দাইলখিনি উতলি আছে, এয়া তেল মাৰি দিম আৰু দাইলখিনিত। এয়া তেল দি দিলোঁ দেই। এইখিনি পিঁয়াজ, এয়া নহৰুখিনি দি দিলোঁ। ইমান ডাঙৰ কেৰাহীখন পাতি দিলোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। ইমান ডাঙৰ লাগিছে কেৰাহীখন। ডাঙৰ লগা নাই, বেছি ডাঙৰ কিন্তু কেমেৰাটোতকৈ। এয়া মাও মই বিক্ৰী আৰু একদম বনোৱা দেখিছে নহয়, আমাৰ একদম চুৱেটাৰ একেই কালাৰ, পিংক পিংক। আমাৰ চিকেনখিনিত অকণমান লাগি দিছে আৰু। মাও আহি অকণমান লাগি দিলেহি আৰু, তেওঁ আহিয়ে থাকিব পাকঘৰত। এতিয়া বনাই আছোঁ, মাছ ফ্ৰাই কৰি আছোঁ আৰু মাছ ইমান ভয় লাগে। এয়া চিকেনখিনিৰ পৰা পানী অকণমান ওলাইছে, হ'লেও শুকোৱাৰ পাছত মই আলুখিনি দি দিম। এইখিনি মায়ে পেষ্ট কৰি থৈ দিছে, চব দি আৰু কিবা কিবি এগালমান দিলে আৰু। তাত দিছে জলকীয়া, সৰিয়হ, আদা দিছে, নহৰু, বিলাহী আৰু কি দিলে জানো, কিবা কিবি দিলে আৰু। সকলো দিয়াৰ পাছত আৰু এইখিনি পেষ্ট বনাই দিলে। মই আৰু মাছখিনি বনাই দিম আৰু এতিয়া। এয়া মাছ ফ্ৰাই হৈ আছে। এয়া চিকেন ৰেডি হৈ গ'ল। এয়া মাছৰ গ্ৰেভি। নিৰামিষ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে? মোৰতো ভালেই। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাম আপাহঁতৰ ঘৰলৈ বুলি, যিহেতু বিয়া হোৱাৰ পৰা আপাহঁতৰ ঘৰলৈ যোৱা হোৱা নাই। চ' আজি যাম, তাকে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এতিয়াৰ পৰাই। সেইবাবে আৰু ভিডিঅ'টো কৰি লৈছোঁ। তাকে যাম আৰু আপাহঁতৰ ঘৰলৈ, যিহেতু বিয়া হোৱাৰ পৰা তেনেকৈ যোৱা হোৱা নাই, মানে সেৱা কৰিবলৈ যোৱা হোৱা নাই আৰু। গ'লেহে মানে যাব পাৰে বুলি কয় আৰু, কি যে নিয়ম ন অসমীয়া মানুহৰ নাজানো আৰু, মানে আৰু সেৱা কৰিবলৈ যোৱাৰ পাছতহে বোলে এনেকৈ যাব পাৰে। তাকে আৰু যাম আৰু আজি। এয়া ওলাই ল'লোঁ, আপাহঁতৰ ঘৰলৈ যাম বুলি কৈছিলোঁ। এতিয়া বুজিছে 7:30, এতিয়াহে যাব লৈছোঁ মানে ওলাই। এতিয়া আৰু এতিয়া ওলাই গ'লোঁ। এয়া পালোঁহি আপাহঁতৰ ঘৰত, বহিও চাহ খালোঁ। অৱশ্যে সেইবিলাকতো ভিডিঅ' কৰা নহ'ল। এতিয়া আপাক সেৱা কৰিব লৈছোঁ, তেওঁ এতিয়া আশীৰ্বাদ দিব লৈছে আৰু, তাকে সেৱা কৰি ল'লোঁ আৰু কি কৰোঁ দেখাই যাম। আপা ঘৰলৈ যিহেতু গৈছোঁ, এই আপাজনী হৈছে পাপাৰ মানে শহুৰ দেউতাৰ বায়েক হয়। তেওঁৰ লগতে সৰুতে বোলে মিষ্টাৰ আছিলে, মানে সৰুতে তাহাঁতৰ ঘৰতে বেছিকৈ আছিলে। তেওঁ অৱশ্যে আপাক আপা বুলি নামাতে, মা বুলিহে মাতে। তেওঁ মানে মিষ্টাৰক বহুতেই মৰম কৰে। তাকে আৰু তেওঁ বহুত ভাল পায় আৰু, মা বুলিয়ে মাতে যিহেতু, আপা বুলি নামাতেই।
যিহেতু তেওঁ নিজৰ ল'ৰাৰ দৰে মৰম কৰে সেইবাবে তেওঁ মানে পইচা দিছে চাওকচোন কৈছে যে চোলা এটা লৈ ল'বি তেওঁ যে পচন্দ মানে পইচাই দিছে দিয়া সেয়া ভাত ৰেডি কৰিছে দেই আমালৈ অঁ গৈছোঁ ঘৰ পাই এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ আৰু যিহেতু বহুত টাইম হ'ল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ তেনেহ'লে বাই বাই